নমস্কাৰ আপোনালোক আটাইকে মঞ্জুলাৰ সাধু কথা আৰু কবিতা চেনেললৈ স্বাগতম জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উদযাপন কৰোঁ আমি আজিৰ দিনটোত। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম, লগতে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত শিক্ষক দিৱসৰ বিষয়ে ক'বলৈ আজি চেষ্টা নকৰোঁ। এটি গুৰু ভক্তি নিদৰ্শনৰ কাহিনীলৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ সৰু ল'ৰা ছোৱালীৰ লগতে আটাই কাহিনীটো শুনিব আৰু কেনে পালে মোক জনাব। আজিকালি কাহিনী কোৱা শুনিবলৈ পোৱাই নাযায় বা পঢ়িবলৈও তেনেকৈ ল'ৰা ছোৱালীয়ে বৰ এটা কিতাপত মনেই নকৰে, কাৰ্টুন চাই ভাল পায়। কিন্তু আজি মই সাধুটো এনেই যেনেকৈ আগতে আমাক আইতাহঁতে চোতালত বহি সাধু কৈছিল তেনেকৈ কাহিনীটো ক'বলৈ অকণমান চেষ্টা এটা চলাইছোঁ। আহকচোন শুনো। আজিৰ কাহিনীটো হৈছে মহাভাৰতৰ দিনত উপমন্যু আৰু আৰুণিৰ যি গুৰু ভক্তি নিদৰ্শন তাৰ ওপৰত ক'বলৈ ওলাইছোঁ। অকণিহঁতে নিশ্চয় ধূম্ন ঋষি ধূম্মৰ কথা নিশ্চয় শুনিছা তোমালোকে, মহাভাৰতৰ কাহিনী যদি পঢ়িছা। তেখেতৰ আশ্ৰমলৈ, তেখেত পাণ্ডৱসকলৰ পুৰোহিত আছিলে, তেখেতৰ আশ্ৰমলৈ বিভিন্ন শিষ্য শিক্ষা গ্ৰহণৰ কাৰণে আহে। বহুত আৰু বিভিন্ন দিশৰ পৰা আহে। তেতিয়া তাৰ মাজতে দুজন শিষ্য আছিলে, উপমন্যু আৰু আৰুণি। সকলোৱে নিতৌ আমি যেনেকৈ স্কুললৈ যাওঁ, সদায় আমি ক্লাছ কৰোঁ, তেনেকৈ আন শিষ্যসকলে প্ৰতিদিনে শ্ৰেণীবিলাকত উপস্থিত থাকে, বিভিন্ন শিক্ষা গ্ৰহণ কৰে। কিন্তু উপমন্যু আৰু আৰুণিৰ দায়িত্ব আছিলে বেলেগ। উপমন্যুৰ দায়িত্ব আছিলে কি? গৰু ৰখা। বহুত গৰু আছিলে আশ্ৰমত, তেওঁৰ দায়িত্ব পৰিছিলে গৰু ৰখা। আৰু আৰুণিৰ কাম আছিলে কৃষি কৰ্ম, মানে খেতি পথাৰত মনোযোগ দিয়া। প্ৰথমতে উপমন্যুৰ কথাকে কওঁ। উপমন্যু আৰু আৰুণিয়ে কিন্তু তেতিয়া দুয়োজনে গুৰুৰ নিৰ্দেশ ক্ৰমে নিজৰ যিখিনি কাম দিছিলে কৰিবলৈ গুৰুৱে, তেওঁলোক কিন্তু সেই কামত সুখী হৈছিল। কিন্তু বাকী ছাত্ৰসকলে তেওঁলোকক অকণমান উপলুঙা কৰিছিল, মানে পঢ়া শুনাত গাধা নেকি, সেইকাৰণে মানে গৰু ৰখিব দিছে আৰু খেতি পথাৰত কাম কৰিব দিছে। আমাৰ থাকে নহয় অকণমান তেনেকুৱা, অকণমান হেৰি ল'ৰা ছোৱালী থাকে নহয়, আনক যে অকণমান জোকাই ভাল পায়, উপলুঙা কৰে যে, তেনেকুৱা। উপমন্যু আকৌ নিজৰ কামত সদায় ব্ৰতী হৈ থাকে, গুৰুৱে যি কয় তাকে মানে। এনেকৈ গৈ আছে, বছৰ ধৰি কাম কৰি আছে তেওঁলোকে। এদিন গুৰুৱে মাতি আনি পেলাই উপমন্যুক সুধিলে, উপমন্যু, তোমাৰ স্বাস্থ্যটো বৰ সুন্দৰ, তুমি কি খোৱা, কি আহাৰ গ্ৰহণ কৰা? উপমন্যুৱে কি ক'লে তেতিয়া, যে আশ্ৰমৰ মাতৃয়ে যি আহাৰ দিয়ে আমি তাকেই গ্ৰহণ কৰোঁ। গুৰুৱে কি ক'লে, আজিৰ পৰা তুমি এই আশ্ৰমৰ আহাৰ গ্ৰহণ নকৰিবা। তেতিয়া উপমন্যুৱে কি ক'লে, হ'ব গুৰুদেৱ, যি বা আজ্ঞা। সেইদিনাৰ পৰা তেওঁ আশ্ৰমৰ মাতৃয়ে দিয়া আহাৰ গ্ৰহণ নকৰে। কিছুদিন গ'ল, গুৰুৱে আকৌ মাতি আনি সুধিছে, উপমন্যু, এতিয়া তুমি কি খাই আছা? তেতিয়া উপমন্যুৱে ক'লে, গুৰুদেৱ, মই ভোক লাগিলে ভিক্ষা কৰি খাওঁ। গুৰুৱে ক'লে, কি তুমি নাজানা নেকি যে শিষ্যই ভিক্ষা কৰি যি পায় প্ৰথমতে গুৰুক দিব লাগে? আজিৰ পৰা তুমি ভিক্ষা কৰি যি পোৱা আনি মোক দিবা। উপমন্যুৱে আকৌ হয় গুৰুদেৱ বুলি কয়, যি ভিক্ষা কৰি পায় গুৰুদেৱক দিয়ে। কিন্তু গুৰুদেৱে কি কৰিলে, ভিক্ষা কৰি পোৱা বস্তু অকণো উপমন্যুক নিদিয়ে। এনেকৈ থাকিল, কিছু সপ্তাহ গ'ল। গুৰুৱে উপমন্যুক কৈছে, তুমি
আশ্ৰমৰ বস্তু নোখোৱা, ভিক্ষা কৰি পোৱা বস্তু মোক দিয়া, তথাপিও তুমি ক্ষীণোৱা নাই। তেতিয়া উপমন্যুৱে ক'লে যে গুৰুদেৱ, মোৰ যেতিয়া বেছিকৈ ভোক লাগে তেতিয়া মই গৰুৰ যে গাখীৰ ওলায়, গৰুৱে যি গাখীৰ দিয়ে, মই তাৰ পৰাই অকণমান গাখীৰ গ্ৰহণ কৰোঁ। গুৰুৱে ক'লে এইটো একদম বেয়া কথা, তুমি গৰু পোৱালীবিলাকৰ ভাগৰ গাখীৰ নাখাবা আজিৰ পৰা। উপমন্যুৱে অকণো প্ৰতিবাদ নকৰিলে, আকৌ ক'লে হ'ব গুৰুদেৱ, আজিৰ পৰা নাখাওঁ। কিছুদিন পিছত গুৰুৱে আকৌ মাতি আনি সুধিলে, উপমন্যু, তোমাৰ সুন্দৰ স্বাস্থ্য হৈ আছে, দেখিবলৈ ইমান সুন্দৰ হৈ আছা, তুমি কি খাই আছা এতিয়া? উপমন্যুৱে ক'লে, বোলে গৰুৰ পোৱালীবিলাকে যে গাখীৰ গ্ৰহণ কৰে, তাৰপিছত এনেকৈ কুঁৱাৰীটোত গাখীৰ এনেকৈ যিকণ লাগি থাকে, সেইকণকে মই চেলেকি খাওঁ। গুৰুৱে ক'লে, খুব বেয়া কথা, তুমি পোৱালীৰ মুখৰ গাখীৰ খাইছা, কেতিয়াও নাখাবা। এতিয়াতো উপমন্যু নিৰুপায়ত পৰিল নহয়, উপায়হীন হ'ল তেওঁ। কি খাব? মানুহৰতো ভোক লাগিবই নহয়। তেতিয়া উপমন্যুৱে কি কৰিলে, এদিন একদম ভোকত থাকিব নোৱাৰি পেলাই উপমন্যুৱে কি কৰিলে, এই কিছুমান গছৰ তুমি চাবা বগা গাখীৰৰ দৰে যে ওলায়, দেখিছানে বাৰু? আছে দিয়া, এনেকুৱা মানে ঠাৰিটো এনেকৈ ছিঙি দিলে গাখীৰৰ দৰে ওলায়। তেনেকুৱা গছ এডালৰ পৰা মানে সেই গাখীৰটো খালে। গছডাল আছিল একদম বিষময়। লগে লগে কি হ'ল, উপমন্যুৱে দৃষ্টি হেৰুৱাই পেলালে, মানে চকুৰে নেদেখা হ'ল। গুৰুৱে কিন্তু গম নাপায়। এনেকৈ তাৰপিছত থাকি পেলাইতো এদিন কি হ'ল, গৰু ৰখাৰ দায়িত্ব উপমন্যুৰ। উপমন্যুৱে কি কৰিলে, এদিন এনেকৈ গৰুৰ লগত আহোঁতে চকুৰেতো নেদেখে, শুকান কুঁৱা এটাত বাগৰি পৰিল। আৰু গৰুবোৰে কি হয়, নিতৌ যেতিয়া গৰুৱে আশ্ৰমৰ পৰা যায় বাহিৰলৈ, এনেকৈ ঘাঁহ খাবলৈ লৈ যায়, গৰু চৰি আহি পেলাই নিজৰ আশ্ৰমখন চিনি পায়। উপমন্যু অবিহনে সিহঁতি আহি পেলাই কি কৰিলে, আশ্ৰম পালেহি। লগততো উপমন্যু অহা নাই। গুৰুৱে চালে কি হ'ল, তাৰপিছত লগত শিষ্যসকলক লৈ বিচাৰি গ'ল, য'ত গৰু চৰাই তালৈ বিচাৰি গ'ল। উপমন্যু, 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 ক'ত আছা উপমন্যু তুমি? এনেকৈ গুৰুৱে মাতোতে এঠাইৰ পৰা মাত আহিল, গুৰুদেৱ, মই ইয়াতে পৰি আছোঁ, তুমি তাত কি কৰিছা উপমন্যু? গুৰুদেৱ, মই চকুৰে নেদেখোঁ, মই শুকান কুঁৱাটোত পৰি আছোঁ। গুৰুৱে সুধিলে, কেনেকৈ কি হ'ল? তেতিয়া উপমন্যুৱে গোটেই আদ্যোপান্ত বিৱৰি ক'লে, কেনেকৈ বিষময় গছৰ যে গাখীৰ খাইছিল। তেতিয়া গুৰুৱে ক'লে, তুমি ভগৱান অশ্বিনী কুমাৰদেৱক ধ্যান কৰা, তুমি দৃষ্টিশক্তি ঘূৰাই পাবা। গুৰুৰ কথা মতে উপমন্যুৱে তেতিয়া ভগৱান অশ্বিনী কুমাৰদেৱক ধ্যান কৰিলে, প্ৰাৰ্থনা কৰিলে। তেওঁলোকে তেতিয়া কি হ'ল, তেওঁলোক আহি দেখা দিলে আৰু উপমন্যুক দৃষ্টিশক্তি ঘূৰাই দিলে। আচলতে গুৰুৱে এইবিলাক পৰীক্ষা কিয় লৈছিল জানানে? এই যে লগৰ যে ছাত্ৰসকলে যে উপলুঙা কৰে, যে উপমন্যুৱে পঢ়া শুনা নাজানে নেকি, বেছি চোকা নহয়, সেইকাৰণেহে গুৰুদেৱে তেনেকৈ গৰু ৰখিবলৈ দিছে, তাকে প্ৰমাণ কৰিবলৈ যে তেওঁৰ গুৰু ভক্তি কিমান। গুৰুৰ কথা মতে গুৰুৱে যি খাবলৈ হাক দিছে, ইমান বস্তু খাবলৈ হাক দিছে, আমি নোখোৱাকৈ থাকিমনে? এনেকৈ আমি মনে মনে হ'লেও খালোঁ হয়। সেই প্ৰমাণ কৰিবলৈকে ল'ৰা ছোৱালীৰ ছাত্ৰসকলৰ আগত উপমন্যুক তেওঁ প্ৰতিপন্ন কৰিব খুজিলে যে তেওঁ গুৰু ভক্তি কেনেকুৱা, কিমান গভীৰ। তেতিয়া গুৰুৱে উপমন্যুক ক'লে, তুমি শ্ৰেণীত যদি উপস্থিত থকা নাই, তুমি প্ৰতিটো পৰীক্ষাতে সফল কাম হৈছা। এয়া হয়নে বাৰু? গুৰু ভক্তিৰ কেনে সুন্দৰ নিদৰ্শন নহয়? আজিকালি কিন্তু গুৰু ভক্তিৰ নিদৰ্শনবিলাক অকণমান বেলেগ বেলেগ হৈছেগৈ। আৰু আৰুণিৰ কথাও কৈছিলোঁ। আৰুণিৰ কাম আছিলে কি, খেতিপথাৰৰ দায়িত্ব। তেতিয়া আৰুণিক এদিন গুৰুৱে কি ক'লে,
আৰুণিও তেনেকৈ গুৰুৱে যি কয় তাকে খুব সুখী হৈ পেলাই কামবিলাক কৰি থাকে। আৰুণিক ক'লে যে খেতিপথাৰত মানে কি হয়, মাজে মাজে এনেকুৱা এই বান্ধ দি পেলাই মানে পানীটো জমা কৰি ৰাখিব লাগে খেতিপথাৰত। আৰুণিক ক'লে অকণো পানী যাতে খেতিপথাৰৰ পৰা বাহিৰলৈ নাযায়। এদিন খুব বৰষুণ দিছে একদম। এতিয়া পানীবিলাক আছে ৰৈ, কিন্তু এঠাইত মানে কোনো পধ্যে বোকা মাটি দি পেলাই আৰুণিয়ে মানে পথটো বন্ধ কৰিব পৰা নাই, পানীখিনি ওলাই গৈ আছে। অৱশেষত উপায় নাপাই আৰুণিয়ে কি কৰিলে, যিখিনি ঠাইত পানীটো ওলাই গৈ আছিল তাতে তেওঁ নিজে কাটি হৈ পৰি দিলে, আৰু বোকা পানীৰে লুতুৰি পুতুৰি হৈ পথাৰৰ পৰা পানী ওলাই যাব নোৱাৰাকৈ তাতে বাগৰি থাকিল। গুৰুৱে আৰুণিক নেদেখি বিচাৰি গ'ল। আৰুণি ছাত্ৰসকলক লৈ গৈছে। আৰুণি ক'লৈ গ'ল? আৰুণি ক'ত আছা তুমি? খেতিপথাৰৰ পৰা আৰুণিক দেখিলে তেওঁ বোকা পানীৰে লুতুৰি পুতুৰি হৈ পথাৰখনত কাটি হৈ বাগৰি পৰি আছে। তেতিয়া সুধিলে যে আৰুণি কি কৰিছা? আৰুণিয়ে ক'লে, গুৰুদেৱ, আপোনাৰ আজ্ঞা মানি মই বৰষুণৰ পানী পথাৰৰ পৰা ওলাই যাব নাই দিয়া। গুৰুৰ একদম দুচকু ভৰি আহিল। আৰুণিক উঠালে, উঠাই পেলাই ছাত্ৰসকলক ক'লে যে দেখিছা গুৰু ভক্তিৰ কেনে সুন্দৰ নিদৰ্শন, ভাবাচোন। গুৰুৱে কৈছে, তেওঁলোকে মানি লৈছে। পিছলৈ আৰুণিকক উদ্দালক নামেৰে জনাজাত হৈছে। আৰু দুয়োগৰাকীয়ে উপমন্যু আৰুণি পিছলৈ একদম ডাঙৰ মানে সকলোবিধে পণ্ডিত হৈছিল তেওঁলোক গৈ পেলাই। গতিকে আজি শিক্ষক দিৱসৰ দিনা গুৰু ভক্তিৰ নিদৰ্শনৰ দুটা সৰু সৰু কাহিনী মই ক'লোঁ। মই কাহিনী ক'ব এনেও ভাল পাওঁ, গতিকে কেনে লাগিল জনাব আটায়ে। আৰু পুনৰবাৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান মোক আগুৱাই যোৱাত আপোনালোকে সহায় কৰিলে মই নথৈ আনন্দিত হ'ম। আজি কিন্তু মই মানে এনেই সাধাৰণতে ল'ৰা ছোৱালীবিলাকে আজিকালি কাৰ্টুন থাকিলে ভাল পাই চাই, তথাপিও আজি এনেকৈ ক'বলৈ চেষ্টা কৰিলোঁ। কেনে লাগে জনাবচোন। এনেকুৱা বহুত সাধু আছে আমি আগতে যিবিলাক শুনিছিলোঁ। এতিয়া মই চব সাধুবিলাক উলিয়াই পেলাই গোটাই থৈছোঁ। এনেকৈ এদিন দুদিনৰ মূৰে মূৰে মই যে ব্যাকৰণৰ ক্লাছবিলাকো কৰি থাকোঁ নহয়, ক্লাছ নহয় আৰু আলোচনা কৰি থাকোঁ যে, তাৰ মাজে মাজে মই সাধু এনেকৈ কৈ যাম। যদি ভাল লাগে মোক জনালে হ'ল। লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা পালে, আৰু আকৌ এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো যেন আপোনালোকে ক্লিক কৰিবলৈ নাপাহৰে। তেতিয়া মই যিখিনি বস্তু লৈ আহোঁ সেইখিনি অন্ততঃ পটককৈ চকুত পৰিলে চাবলৈ সুবিধা হয়। কাৰণ সকলোৰে সময়ৰ অভাৱ, ইমান মোবাইল খুচৰি মন জ্বলাই ক'তনো সাধু কথা কৈছে, গ্ৰামাৰ পঢ়াইছে, কাৰো চাবলৈ সময় নাথাকে। গতিকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰে যেন।